মৰাৰ পাছতো শান্তি নাপাম। গতিকে যিকোনো প্ৰকাৰে ইয়াক ভূমিষ্ঠ কৰিবই লাগিব। ইয়াকে নিৰাপদ স্থানত থোৱাৰ পাছতহে মই নিজৰ কথা ভাবিম। ডাঙৰ মাছটোকে ডাঙৰকে লাগিছে। মই এগাল মানে টকা পাইছো। এতিয়া ডাক্তৰৰ ওচৰলৈ এগাল টকা এক্সট্ৰাহে আছে। যে মাছটো অকলে কিনিছিল আপোনালোকে পিছে বহুত কষ্টত আছে নহয়নে? বাতৰি যাব বাতৰিটো পঢ়িয়ে অনুমান কৰিব পাৰিছিলো যে পৰিয়ালটো কিমান কষ্টত আছে। আৰু বাতৰি কৰেতো বাতৰি কৰে তেওঁলোকৰ দায়িত্ব নকৰে। কিন্তু পিছৰখিনি ভুগিব লাগিব মানে পৰিয়াল। আপুনি গংগা নহয় যে মানে 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 এইজনী ছোৱালী হয়। এতিয়া ছোৱালীজনী মাক হ'ব লগাইছো সকলোবিলাক খবৰ লৈতো মই আহিছো। তাতকে ডাঙৰ কথাটো হৈছে এতিয়া তাই ঘৰতো থাকিব লাগিব। মই অকলে যাবলৈ দিম বুলি ভাবিছ নেকি? ময়ো যাম তোৰ লগত ময়ো যাম। এই সকলোবিলাক সমস্যাৰ সমাধান লৈ মই আহিছো। আৰু এনেকুৱা বহুত কিছুমান কথা সমাধানো কৰিছো। এনেকুৱা কিছুমান গংগাটোৱে একজেক্ট গংগাটোৱে কি কৰিব লাগিব যাওঁ আপোনাক ঘৰৰ পৰা উলিয়াইছো। বাহিৰতে কোনো কাৰণতে দুটামান কথা শুনিলো। আপুনি ৰেলত কৰবালৈ যোৱাৰ কথা ভাবিছে। ব্ৰহ্মপুত্ৰৰ কিবাৰে চন চলতে মোক কিন্তু মোৰ কাম কাজ প্ৰায় গুৱাহাটী মানে মাত্ৰ বেছিমান মই গুৱাহাটীতে। কিন্তু এই গাঁৱৰ কামটো এৰিব নোৱাৰো কাৰণে গাঁৱৰ বিপদত পৰা মানুহখিনিৰ ওচৰলৈ নামাতিলেও মই নিজে যাম। এই ধৰি লওক কিছু পূৰ্ণ কৰাৰ চেষ্টা কৰোঁ। মোৰ গাঁৱলীয়া মাছমৰীয়া পৰিয়ালৰ এনে দেখিলো কিন্তু মই বিয়ে মাছ গাঁৱত থাকি আমিও কিছু জ্ঞান অৰ্জন কৰিছো। ইণ্টাৰনেটৰ ভাল ভাল খবৰবোৰ আমিও গাঁৱত থাকি পাওঁ। আপোনাৰ চিন্তাৰ সংবাদ জনাই মই আপোনাক নমস্কাৰ জনাইছো। কিন্তু আপুনি আমাৰ মানে চিন্তা কৰিব নালাগে। আমি আমাৰ নিজৰ ব্যৱস্থা নিজেই কৰি লওঁ। আপোনালোকক মোৰ সহায়ৰ প্ৰয়োজন নাই। ঠিক আছে আহিছো ভাল। মোৰ ফোন নম্বৰটো ৰাখিলো কেতিয়াবা কামত আহি যাব। আপুনি আমাৰ কাৰণে চিন্তা কৰিব নালাগে। আমি আমাৰ নিজৰ ব্যৱস্থা নিজেই কৰি লওঁ। ঠিক আছে ঠিক আছে আহিছো। এইখন সমাজত এইখন ঘৰতো অকণো স্থান নাই। মই সকলোৰে বাবে এটা বুজাৰ পাৰ্থ হৈ পৰিছো। মই বাৰু বুজাৰ পাৰ্থ হৈ থাকিব নিবিচাৰো ককাই। গতিকে মই যাওঁ আজি যাওঁ যদি এই ঘৰখনৰ পৰা বহুত দূৰলৈ গুচি যাওঁ মায়াবী পৃথিৱীৰ মানুহ হৈ নাথাকিম। ভাব নহয় ভাব নলব কেঁচুৱাৰ পৰাই বহুত যদি মই পুৰাই মোৰ পঢ়া শুনা নাই। মই আঁতৰি গলে তোৰ সকলো ঠিক হৈ যাব। তই এনেকৈ কান্দিছ কিয়? চাবিছ মই আঁতৰি গলে তোৰ সকলো ঠিক হৈ যাব। মই আঁতৰি গলে তোৰ বিয়া কৰাবলৈ ল'ৰা আহিব। তোৰ স্বামীৰ তোৰ বিয়া হ'ব।